যদি এটা মুৰ্গীক বা যদি এটা কুকুৰাক ওপৰলৈ যদি পেলাই দিয়া হয় তেন্তে এই কুকুৰাটো বা এই মুৰ্গীটো কিমান সময় বেছি পৰ্যন্ত উৰি থাকিব পাৰি আপুনি গম পায়নে? হয়, যিকোনো এটা কুকুৰাৰ সৰ্বাধিক বেছি সময় উৰি থাকিব পৰা ক্ষমতাটো হৈছে মাত্ৰ 13 ছেকেণ্ড। হয়, এটা কুকুৰাই 13 ছেকেণ্ডতকৈ বেছি সময় উৰি থাকিব নোৱাৰে। তাক ওপৰলৈ পেলাই দিলে মাত্ৰ 13 ছেকেণ্ডৰ কাৰণে তাত উৰি থাকিব পাৰিব। তাৰ পাছত সি অনিবাৰ্যভাৱে তললৈ সৰি পৰাটো তাৰ বাধ্যতামূলক। আচলতে এইদৰে কুকুৰা এটাই মাত্ৰ 13 ছেকেণ্ডে কিয় উৰিব পাৰে আপোনালোকে গম পায়নে? যদিওবা কুকুৰাৰ পাখি আছে কিন্তু তৎসত্ত্বেও কুকুৰাই এইদৰে মাত্ৰ 13 ছেকেণ্ড পৰ্যন্ত এইকাৰণে উৰিব পাৰে যে তাৰ পাখিত থকা যিখিনি মাংসপেশী এই মাংসপেশীটো উৰিব পৰাকৈ একেবাৰে কঠিন নহয় বা একেবাৰে পৰিপক্ক নহয়। ইয়াৰ উপৰিও কুকুৰা এনেকুৱা এটা প্ৰাণী হয় যোনটো প্ৰাণীয়ে যেতিয়াই যি বস্তু দিয়ে তেতিয়া সি খাই থাকিব পাৰে। আপোনালোকে যদি মন দিয়ে তেন্তে দেখিব যে কুকুৰাই শুই শুইও খাই থাকিব পাৰে। গতিকে এইদৰে কুকুৰাই প্ৰজাতিটোৱে সৰুৰ পৰা ইমানেই খাদ্যবস্তু খায় যে যাৰ ফলত তাৰ মাংসপেশীটো বহুত বেছি গধুৰ হৈ যায় আৰু এনে ফলশ্ৰুতিত ই পৰৱৰ্তী সময়ত তাৰ পাখি গজিলেও সি বেছি সময় উঠি থাকিব নোৱাৰা হৈ পৰে।